Assalamu alaikum everyone, welcome back to new lesson with Nasir once again. How are you all? I think you are all well. I'm fine here by the grace of Almighty. Now I don't want to waste time, so let's get started the class. So বন্ধুসকল যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক আৰু এনে ধৰণৰ ভিডিঅ' মই নতুন নতুন বনাই থাকিম আপোনালৈ সো এনে ধৰণৰ ভিডিঅ' মোৰ পৰা সৰ্বপ্ৰথম পাবলৈ বেল আইকনটো ক্লিক কৰক সো চাওক ইয়াতে 6টা সেন্টেন্স দিছো এই 6টা সেন্টেন্সৰ পৰা আপোনালোকে এটা সেন্টেন্সৰ পৰা হাজাৰ হাজাৰ সেন্টেন্স বনাই ল'ব পাৰিব কেৱল মাত্ৰ আপোনালোকক এটা নিয়ম হে দিছো এই নিয়ম ফলো কৰি আপোনালোকে হাজাৰ হাজাৰ সেন্টেন্স বনাই ল'ব পাৰিব সো আহক আমি ক্লাছটো আৰম্ভ কৰোঁ ক্লাছটো আৰম্ভ কৰাৰ আগতে আকৌ এবাৰ কৈছো প্লিজ এবাৰ সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক সো নম্বৰ 1 চাওক ইয়াতে আছে I am yet to go ইয়াৰ অৰ্থ হৈছে মোৰ যাবলৈ দেৰি আছে I am yet to go মোৰ যাবলৈ দেৰি আছে এতিয়া চাওক ইয়াৰ পৰা আপোনালোকে বহুত সেন্টেন্স বনাব পাৰিব আপোনালোকে সো মই কেইটামান কৈ দিছো পাৰিলে আপোনালোকে লিখি ল'ব I am yet to eat মোৰ খাবলৈ দেৰি আছে I am yet to eat মোৰ খাবলৈ দেৰি আছে I am yet to do it মোৰ এইটো কৰিবলৈ দেৰি আছে আৰু আছে আপোনালোকে আৰু বনাই ল'ব পাৰিব সো তথাপিও কেইটামান কৈ দিছো I am yet to read মোৰ পঢ়িবলৈ দেৰি আছে I am yet to read মোৰ পঢ়িবলৈ দেৰি আছে I am yet to sleep মোৰ শুবলৈ দেৰি আছে I am yet to come মোৰ আহিবলৈ দেৰি আছে I am yet to write সো আমরা বনাই লব এনেকুৱা কই I am yet to cook I am yet to buy the book সো এনেকুৱা কই আপোনালোক বনাই লব সো নাম্বাৰ 2 আহক এতিয়া নাম্বাৰ 2 আছে I am likely to go I am likely to go ইয়াৰ অৰ্থ হৈছে মোৰ যোৱাৰ সম্ভাৱনা আছে সম্ভাৱনা ক্ষেত্ৰত বুজায় I am likely to go মোৰ যোৱাৰ সম্ভাৱনা আছে ৰু বনাই লব আপোনালোকে এটা সেন্টেন্সৰ পৰা আপোনালোকে হাজাৰ হাজাৰ সেন্টেন্স বনাই লব পাৰিব I am likely to eat মোৰ খোৱাৰ সম্ভাৱনা আছে I am likely to do it মই এটো কৰাৰ সম্ভাৱনা আছে I am likely to read মোৰ পঢ়াৰ সম্ভাৱনা আছে I am likely to sleep মোৰ শুৱাৰ সম্ভাৱনা আছে I am likely to come মোৰ অহাৰ সম্ভাৱনা আছে I am likely to write মোৰ লিখাৰ সম্ভাৱনা আছে I am likely to cook মোৰ ৰন্ধাৰ সম্ভাৱনা আছে I am likely to buy মোৰ কিনাৰ সম্ভাৱনা আছে সো এনেকুৱা কৈ বনাই ল'ব আপোনালোকে নিশ্চয় পাৰিব এটা সেন্টেন্সৰ পৰা আপোনালোকে বহুত সেন্টেন্স বনাই ল'ব পাৰিব কেৱল মাত্ৰ আপোনালোকক নিয়ম হে দিছো সো থাৰ্ড নম্বৰ চাওক ইয়াতে আছে I am supposed to go I am supposed to go ইয়াৰ অৰ্থ হৈছে মোৰ যোৱাৰ কথা আছে আগৰটো আছিল মোৰ যোৱাৰ সম্ভাৱনা আছে এতিয়া আছে মোৰ যোৱাৰ কথা আছে I am supposed to go মোৰ যোৱাৰ সম্ভাৱনা মোৰ যোৱাৰ কথা আছে so I am supposed to eat মোৰ খোৱাৰ কথা আছে ইনকো বনাই ল'ব আপোনালোকে I am supposed to buy মোৰ কিনাৰ কথা আছে I am supposed to do মোৰ কৰাৰ কথা আছে I am supposed to read মোৰ পঢ়াৰ কথা আছে I am supposed to sleep মোৰ শুৱাৰ কথা আছে I am supposed to come মোৰ অহাৰ কথা আছে I am supposed to write I am supposed to cook ইনকো কৈ আপোনালোকে বনাই ল'ব
সো সময় নষ্ট নকৰোঁ আহক নম্বৰ 4 আছে চাওক ইয়াতে আছে আই এম ফৰবিডেন টু গো আই এম ফৰবিডেন টু গো ইয়াৰ অৰ্থ হৈছে মোৰ যোৱা নিষেধ আছে আমি কোন হয় এছামিছত এনেকুৱা কয় মোৰ যোৱা নিষেধ আছে মোৰ খোৱা নিষেধ আছে সো এইটোৱে I am forbidden to go. মোৰ যোৱা নিষেধ আছে. I am forbidden to eat. মোৰ খোৱা নিষেধ আছে. I am forbidden to buy. মোৰ কিনা নিষেধ আছে. I am forbidden to do. I am forbidden to read. I am forbidden to sleep. I am forbidden to come. I am forbidden to write. I am forbidden to cook. So, আপোনালোকে বনাই ল'ব পাৰিব নিশ্চয়. ইয়াতে আছে Number 5 আছে কি Perhaps you will go সম্ভবত Perhaps you will go সম্ভবত তুমি যাবা Perhaps you will eat সম্ভবত তুমি খাবা Perhaps you will write সম্ভবত তুমি লিখিবা Perhaps you will do the work সম্ভবত তুমি কামটো কৰিবা সো এনেকুৱাকৈ আপোনালোকে বনাই ল'ব ইয়াতে আছে নম্বৰ 6 আছে I am badly in need I am badly in need ইয়াৰ অৰ্থ হৈছে মোৰ অতিকৈ প্ৰয়োজন I am badly in need মোৰ অতিকৈ প্ৰয়োজন I am badly in need 50 rupees মোৰ মানে একেবাৰে প্ৰয়োজন আৰু মোৰ 50 টকা প্ৰয়োজন মোৰ একেবাৰে 50 টকা একেবাৰে প্ৰয়োজন সো এনেকুৱাকৈ এটা সেন্টেন্সৰ পৰা আপোনালোকে বহুত সেন্টেন্স বনাব পাৰিব আশা কৰোঁ মানে আপোনালোকে বুজিব পাৰিছে সো ভিডিওটোৰ পৰা যদি আপোনালোকে উপকৃত হৈছে নিশ্চয় আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনে ধৰণৰ ভিডিও মই বনাই থাকিম সো এনে ধৰণৰ ভিডিও মোৰ পৰা সৰ্বপ্ৰথম পাবলৈ বেল আইকনটো ক্লিক কৰক সো আসসালামু আলাইকুম বাই বাই